অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ বৈধ প্ৰমাণপত্ৰ থকা লোকসকলে অসম চৰকাৰৰ পদ আৰু সেৱাৰ পোনপটীয়া নিযুক্তিত 10% সংৰক্ষণৰ সুবিধা লাভ কৰে। আনকি অসম চৰকাৰৰ লগতে ভাৰত চৰকাৰেও কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ ক্ষেত্ৰত অৰ্থনৈতিকভাৱে পিছপৰা লোকৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা কৰিছে। তদুপৰি এনে পৰিয়ালৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰতো চৰকাৰী বিদ্যালয়, মহাবিদ্যালয়, চিকিৎসা তথা অভিযান্ত্ৰিক মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় আদিতো EWS প্ৰমাণপত্ৰৰ বিপৰীতে 10% আসন সংৰক্ষণ কৰা হয়। সম্প্ৰতি আমাৰ চৰকাৰে অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণীৰ সংজ্ঞা ৰাইজৰ ফিডবেকৰ ওপৰত লক্ষ্য ৰাখি আমি নতুনকৈ নিৰূপণ কৰিছোঁ। যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় 8 লাখ টকাৰ অধিক নহয় অথবা গ্ৰাম্যাঞ্চলত যাৰ কৃষিভূমি 30 বিঘাতকৈ কম আৰু আৱাসিক ভূমি 2 বিঘাতকৈ কম, তেনে পৰিয়ালসমূহকে এতিয়া নতুন নিয়মত অৰ্থনৈতিকভাৱে পিছপৰা শ্ৰেণী বুলি গণ্য কৰা হ'ব। তেনেদৰে পৌৰ নিগম, পৌৰসভা সমিতিৰ অধীনস্থ অঞ্চলসমূহত পৰিয়ালৰ মাটি 8,640 বৰ্গ ফুটতকৈ কম আৰু বাসগৃহৰ কালি 2000 বৰ্গ ফুটতকৈ কম তেওঁলোকো এই EWS প্ৰমাণপত্ৰ লাভৰ যোগ্য। দৰাচলতে এই সংশোধনীৰ পিছত সাধাৰণ জাতিৰ প্ৰায় সকলো অৰ্থনৈতিকভাৱে পিছপৰা পৰিয়াল এই EWS চাৰ্টিফিকেটৰ যোগ্য বুলি বিবেচিত হ'ব। মই আপোনালোকক অনুৰোধ কৰিম, আপোনালোকে সংশ্লিষ্ট ৰাজহ চক্ৰলৈ যাওক, প্ৰমাণপত্ৰ সংগ্ৰহ কৰক। বিশেষকৈ বৰ্তমান চলি থকা নিযুক্তিৰ সময়ছোৱাতেই হওক বা মেডিকেল ইঞ্জিনিয়াৰিঙৰ আসনৰ ক্ষেত্ৰতে হওক, এই প্ৰমাণপত্ৰখন থাকিলে আপোনালোকৰ উজ্জ্বল ভৱিষ্যত সুৰক্ষিত হ'ব। ধন্যবাদ।